বিগত বৰ্ষৰ 13 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ সম্পূৰ্ণ এসপ্তাহ জুৰি বঙাইগাঁৱৰ বেচৰকাৰী সন্থা ৰটাৰী ক্লাব অৱ বঙাইগাঁৱে আয়োজন কৰিছিল এক চেৰিটি ক্ৰিকেট টুৰ্ণামেণ্টৰ। বঙাইগাঁও মহাবিদ্যালয় খেলপথাৰত আয়োজিত এই টুৰ্ণামেণ্টত অংশ লৈছিল বিভিন্ন ঠাইৰ পৰা অহা 16টা ক্ৰিকেট গ্ৰুপে। বঙাইগাঁৱৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান তথা সমাজসেৱীৰ সহযোগিতাত আয়োজিত এই চেৰিটি টুৰ্ণামেণ্টৰ পৰা লাভ কৰা আৰ্থিক সাহায্যৰে আজি বেচৰকাৰী সন্থাটোৱে জিলাখনৰ বিভিন্ন ঠাইত গৃহহীন লোকসকলৰ মাজত কম্বল বিতৰণ কৰে। উল্লেখ্য, এই বেচৰকাৰী সন্থাটোৱে পূৰ্বে বঙাইগাঁও জিলাৰ লগতে নিকটৱৰ্তী জিলাত জাৰৰ সময়ছোৱাত গৰম কাপোৰ বিতৰণ কৰি আহিছে। পোনপ্ৰথমে আমাৰ ৰটাৰী ক্লাব অৱ বঙাইগাঁৱৰ তৰফৰ পৰা আটাইলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি পৰিকল্পনা আমি যোৱা ডিচেম্বৰ মাহৰ 13 তাৰিখৰ পৰা 20 তাৰিখলৈকে চেৰিটি ক্ৰিকেট টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰিছিলোঁ। তাৰ বিনিময়ত যি আমাৰ চেৰিটি কালেকশ্যন হৈছিল তাৰ বিনিময়ত আমি নতুন কাপোৰ কিনিলোঁ। কিনি কিনে এইটো আজি আমাৰ বঙাইগাঁৱত যিখিনি দুখীয়া মানুহ আছে ৰাস্তা বাঘেশ্বৰী মন্দিৰ, তাৰপিছত নিউ বঙাইগাঁও জংচন তাতে আৰু আমাৰ মহাবিস্থান আৰু এইটো বঙাইগাঁৱত বৃদ্ধা কুটীৰ আছে তাতে দিলোঁ। তাৰ নেক্সট আমাৰ পৰিকল্পনা আৰু আছে হ'ল আমাৰ যে আমি প্ৰত্যেক বছৰে এই পুৰণা কাপোৰ দিওঁ, তো এইবাৰ আমি এইটো 4th টাইম কৰিম। তাৰ পৰিকল্পনা আছে, এইটো আমি এতিয়া ডিছকাছ কৰি আমাৰ এইকেইদিনৰ ভিতৰত আমি এইটো দিম। ব্যুৰো ৰিপৰ্ট, কামৰূপা নিউজ।